প্ৰসিদ্ধ এটা এপাৰ্টমেণ্ট আৰু এই এপাৰ্টমেণ্টৰ ভিতৰতে মুখ্য ন্যায়াধীশৰ বাসগৃহ আৰু তেওঁৰ বাসগৃহত বৰ্তমান হাজিৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক। যিকোনো মুহূৰ্তত তেওঁলোকক পুনৰ বাহিৰলৈ উলিয়াই আনি এই বাহনখনতে উঠোৱা হ'ব আৰু এই বাহনখনৰ জৰিয়তে তেওঁলোকৰ যি জিম্মাৰ প্ৰক্ৰিয়া থাকিব সেই জিম্মাৰ প্ৰক্ৰিয়া থাকিবলগীয়া সেই বিশেষ স্থানটুকুৰালৈকে লৈ যোৱা হ'ব। শ্যামকানু মহন্তৰ আৰু সিদ্ধাৰ্থ শৰ্মাৰ দুয়োটা বাসগৃহ বৰ্তমান চিল অৱস্থাত আছে, জব্দ কৰি থৈ দিছে বৰ্তমান CIDৰ দলে। এই মুহূৰ্তত গুৱাহাটীত বতৰ বেয়া, বৰষুণ আহিছে, গতিকে তিতিবুৰিও আমি এই সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ। যিকোনো মুহূৰ্তত এই অট্টালিকাৰ গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা সেই দুই অভিযুক্তক পুনৰ বাহিৰলৈ লৈ অহা হ'ব, বাহনত উঠিওৱা হ'ব। তাৰপিছত তেওঁলোকক ক'লৈ লৈ যোৱা হয় বা আৰক্ষীয়ে কি গতিবিধি তেওঁলোকে প্ৰস্তুত কৰিছে, কি ৰণকৌশল তেওঁলোকে ৰচনা কৰিছে, এই গোটেই ব্লুপ্ৰিণ্টৰ আৰু তথ্য আমি দৰ্শকসকলক জনাম। কনভয়ৰ পিছে পিছে আমিও চচা ল'ম, আমিও ফ'ল' কৰিম। গতিকে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাইছোঁ যে তেওঁলোকক দুই অভিযুক্তক বৰ্তমান গুৱাহাটীলৈ অনা হৈছে আৰু বিমানবন্দৰৰ পৰা পোনে পোনে তেওঁলোকক গীতানগৰত থকা CGMৰ ঘৰলৈ, অৰ্থাৎ যি মুখ্য ন্যায়াধীশৰ যি বাসগৃহ সেই বাসগৃহলৈ বৰ্তমান জয়ন্ত লৈ অহা হৈছে। দীপাংকৰ, আপুনি দেখুৱাই থাকিব দৃশ্য। আমি গৰিমা গাৰ্গৰ ভাষ্য আগবঢ়াইছোঁ। আজি জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰাদ্ধৰ দিনটোতো আজি গৰিমা গাৰ্গে পুনৰ আইন আদালত ব্যৱস্থাৰ ওপৰত আস্থা ৰখাৰ কথা উল্লেখ কৰিছে যে ন্যায় লাভ কৰিব প্ৰাণৰ শিল্পীগৰাকীয়ে। ভাল কথা, এতিয়া তদন্ত ভালকৈ আৰম্ভ হ'ব মই ভাবিছোঁ আৰু গোটেই কথাখিনি উলিয়াওক তেওঁলোকৰ পৰা। কি হৈছিলে আমাকো জানিবলৈ লাগে, সেই কথাটোৱে বহুত অশান্তি দি আছে মানে। গতিকে কি হৈছিলে তেওঁলোকে কি কয় সেইখিনি চাওক আৰু আইনে নিজৰ পথত নিজে মই ভাবোঁ উচিত তদন্ত কৰিব আৰু আমি ন্যায় পাম সেইটো সোনকালে। প্ৰতিগৰাকী অসমীয়াই এই দুজনক গ্ৰেপ্তাৰ কৰাৰ দাবী উঠি আছিলে আৰু আজি আদ্য স্বাৰ্থৰ দিনটোত আচলতে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। এইটো অসমবাসীৰ বাবে এটা প্ৰত্যেকে বিচাৰি থকা এটা খবৰ আৰু বাকীসকলকো গ্ৰেপ্তাৰ কৰিব লাগে বা যি ন্যায় আচলতে আন্দোলন চলি আছে সকলোৱে সেই কথাই কৈছোঁ মই অতি শীঘ্ৰেই। আমি যিহেতু ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন বিচাৰিছোঁ, গতিকে তদন্ত আৰম্ভ কৰিছে, আৰক্ষীয়ে নিজৰ মতে কাম কৰিছে। ন্যায় ব্যৱস্থা মই ভাবিছোঁ সেই ইমান সবল ব্যৱস্থা আছে আমাৰ ভাৰতত, গতিকে আমি সোনকালে ন্যায় পাম। উচিত তদন্ত হওক, তেওঁলোকে নিজৰ মতে কাম কৰক, আমি মাত্ৰ সকলোৱে সহযোগিতা কৰিব লাগে। এয়া পত্নী গৰিমা গাৰ্গৰ মন্তব্য। গৰিমা গাৰ্গে কৈ আহিছে জুবিন গাৰ্গে কেতিয়াও অশান্তি বিচৰা নাই, শান্তিৰ মাজেৰে বৰ অসমৰ সপোন দেখিছিল জুবিন গাৰ্গে। গতিকে অসমবাসী ৰাইজক ধৈৰ্য ধৰিবলৈ তেওঁ আহ্বান জনাইছিল। অৱশেষত অসমবাসী ৰাইজেও এই ধৈৰ্যশীলতাৰ পৰিচয় এনেদৰে দাঙি ধৰিছে। প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ যি বিশাল